মোটো ব্লগিং চলি আছে মোটো ব্লগিং স্পিডটো দেখে দা মোটো ব্লগিং গোপুরা হিরো রাইন মারি আছো আমি সাইকেলৰ স্পিডটো দেখাই দিয়া সাইকেলৰ স্পিড চাওক কিমান পিকআপত যাই আছো মোটো ব্লগিং চলি আছে পুরা এইভাগে আমি আহি পালো দাৰ্জিলিং পৰা চাইডালৈকে বৰফ পৰি আছে এতিয়া ট্ৰেইনখন দেখা পাইছিলো কাৰ্টনেদি মানুহ মাছৰ কাৰ্টনেদি মানুহ আপোনালোকে দেখবা পাৰে ইভাগে গাছে গাছ পাহাৰো আছে মাজে মাজে দুই এখন এখন পাহাৰ বৈদ্য লম্বা পাহাৰ আৰু এইবিলাক পাহাৰৰ ওপৰে গাছ এলা গাছ ইমান ডাঙৰ ডাঙৰ গাছৰ ওপৰত আছো আমি চাইকেল দেখবা পাৰে আপোনালোকে কিমান পুৰণা এই গাছগেলা আমি ৰুই গৈছিলো আপোনালোকৰ নিশ্চয় মনত আছে পইচা কেইটাও পৰিল আৰু দাৰ্জিলিঙৰ পৰা যাব নোৱাৰো আমি আৰু চবতকৈ অদ্ভুত কথাটো হ'ল যে আমি 12 টাকালৈ দাৰ্জিলিং আহি পালো কোনে এনেকে ইমান চাইকেল দি আকৌ 12 টাকা এতিয়া যাই মাত্ৰ চিংৰা দুটা খাই গুচি যাম এইভাগে দাৰ্জিলিঙৰ ভিতৰে সোমাই যাব ওলাইছো পুৰা দাৰ্জিলিং এক্সপ্ল'ৰ কৰিম আমি সকলোৱে চাই থাকক আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে আৰু যদি যোনে নতুনকৈ আহিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব ছাবস্ক্ৰাইবটো কৰিবই লাগিব যদি ভিডিঅ'টো পচন্দ লাগিছে সেইটো আৰু অনিবাৰ্য চাই থাকক এইখনে দাৰ্জিলিং চাওক চাৰিওভাগে ঘৰ আছে দুৱাৰ আছে চব আছে আমিও আছো হয় আপোনালোকে দেখা পাৰে চাওক দাৰ্জিলিঙৰ ৰাস্তা আৰু এইভাগে বৰফ চাব পাৰে বৰফ এইবিলাক বৰফ চাওক চাৰিওভাগে পুৰা গছৰ ওপৰতো বৰফ উঠি আছে হেভি বৰফ পুৰা একদম পুৰা এইভাগে দাৰ্জিলিঙৰ গছডাল চাওক বিখ্যাত গছডাল আৰু এইভাগে আমি আছো চাই থাকিব পাৰে আপোনালোকে চাইকেল মাৰি আছো পুৰা মজাকৈ কিমান স্পীডত 110 স্পীডত পুৰা ফুল পিকআপ লগাই দিছো ফুল গিয়াৰত আছে ৰেচ চাওক কেনেকৈ পাকাইছো আৰু মাজে মাজে পুৰা ব্লেক আইচ আহি যায় লগালগ ডিছ ব্ৰেক মাৰি দিওঁ উল্টি থাকিম আমি যদি কিবাকে উল্টিব লাগে এই পাহাৰৰ তলৰ পৰা যদি উল্টিব লাগে তাত পৰিব লাগে যদি উল্টিলে ভেল্টি থাকিম আমি সেই কথা চিন্তা নকৰাকৈ আৰু একো কষ্ট নকৰাকৈ আমি ওপৰলৈকে স্বৰ্গত যাই পাম এইখন হৈছে দাৰ্জিলিঙৰ এখন মাৰ্কেট বঢ়িয়া দেখা পাই আপোনালোকে পাহাৰৰ গাছ কাটি থৈ দিছে এই দাৰ্জিলিঙৰ গাঁও এখন আহি পালোঁ নেকি এখন হোটেলতে থাকিম আমি আহি পালোঁ হোটেল ৰুম হৈ দিয়া চাইকেল খানা আমি ৰাইজৰ আহিছোঁ না এই হোটেল ৰুম চাই থাকক পুৰা এই বিছনা আছে তাতে বাগাত দিম আজি বিছনাত বাগাত দিম যাইপে মাই আহি পাইছে হোটেল ৰুমৰ কি লৈছে আমাৰ কাৰণে খানা লৈছা নেকি এই হোটেলৰ এই সৰু মালিক মালিকে কান্দেতো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো আজি ইয়াতে থাকিম আৰু কালি ৰাতিপুৱা শুই উঠি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কমপ্লিট দাৰ্জিলিংখন এতিয়ালৈকে ধন্যবাদ থেংক ইউ বাই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে কোনেও যাতে চিৰিয়াছলি নলয় তাৰ বাবে সকলোকে অনুৰোধ কৰিছোঁ